Hello everyone. কি খবৰ সকলোৰে? আজি ভিডিওটো আবেলিৰ পৰাহে আৰম্ভ কৰিছো। আজি আমি দুজনী শুইয়ে আছিলো দিনটো। আমাৰ দেহাকনৰ গাটো ভাল নহয়, কালিৰ পৰা জ্বৰ হৈ আছে। মানুহজনো ডিউটিৰ পৰা আহিলে, আহি পৰা এতিয়া কিনো কৰি আছে চাওচোন আহক। কি কৰি আছে নো? মই এতিয়া বনাবলৈ গৈ আছো এটা DSLR ৰিভিউ। সেইদিনাখন যে মাইকটো ৰিভিউ কৰিছিলো মানে মোবাইলৰ, যে DSLR কৰা নাছিলো নহয়, সেইটো এতিয়া কৰিবলৈ লৈছো। পিছে তুমি এতিয়া ব্লগ বন্ধ কৰা, তুমি মোবাইলত এতিয়া লগাই থৈছা ট্ৰান্সমিটাৰ। তো এতিয়া মই সেইটো খুলিম ইয়াৰ পৰা, ধৰাচোন এইটো মই দেখুৱাই দিওঁ, চাওক। তাৰপিছত আহিবা এডাল লগত আহিছিলে কেবুলডাল। সেইদিনাখন যিসকলে আনবক্সিং ভিডিঅ'টো নাই চোৱা চাই ল'ব পাৰিব, ডেছক্ৰিপশ্যনত দি দিম বাৰু মই। তো এডাল DSLR কানেক্ট কৰিবৰ কাৰণে লগত আহিছে, আৰু বাকী OTG দুটা আহিছিলে, সেইটো কৈছিলে আইফোনৰ কাৰণে আৰু এণ্ড্ৰইডৰ কাৰণে। তো সেইদিনাখন মোবাইলৰ ভিডিঅ'টো বনোৱা হৈ গ'ল। এক মিনিট ৰ'ব, এইটো মই কলাৰ মাইকটো এতিয়া লগাই লৈছোঁ, আৰু মই এইটো অন কৰা নাই। এইটো মই অন কৰি লওঁ। এতিয়া আপোনালোকে চাউণ্ড কোৱালিটিটো ভাল পাব আগতকৈ শুনি মেলি। তো এইটো মই অন কৰি ল'লোঁ, আৰু চাওক এডাল DSLR কানেক্টৰ হয়। তো ইয়াৰ কাৰণে এটা পৰ্ট আছে DSLR, এইফালে লৈ আহা। এইটো চোৱা, এইটো দেখুওৱা ফুটাটো, এইটো হৈ গ'ল কানেকশ্যন পইণ্ট। আমি ইয়াত এডাল লগাই দিম এনেকৈ, এইটো লগাই দিলোঁ দেখিলে। তাৰপিছত এতিয়া মোবাইলত ট্ৰান্সমিটাৰটো লগাই থৈছোঁ, এতিয়া মোবাইলত ৰিচিভাৰটো লগাই থৈছোঁ। সেই ৰিচিভাৰটো ইয়াত লগাই দিম। তো মই এতিয়া মোবাইলৰ পৰা খুলিছোঁ, আপোনালোকে চাব। সেইটো লাগিয়ে থাকক বাৰু। ভিডিঅ'টো হৈ আছেনে? হৈ আছে। তো এইটো আহিছিল লগত মোবাইল কানেক্ট কৰিবৰ কাৰণে। মই আনবক্সিং ভিডিঅ'টো দিছোঁ আগতে, আৰু মোবাইলৰ যিটো ভিডিঅ' ৰিভিউ বনাইছিলোঁ মানে। তো এডাল আমি এতিয়া ইয়াৰ পৰা খুলি দিছোঁ। খুলি আমি এডাল লগাম এতিয়া ইয়াত, দেখিলে। আৰু এইটো ইয়াত আমি ফিট কৰি দিছোঁ এনেকৈ। এইটো মানে 1ত আছে, দেখিছে, মানে ভইচ 1ত আছে। ইয়াত লেভেল 3টা লেভেল আছে, এতিয়া মই 1ত ৰাখিছোঁ লেভেলটো। আৰু এতিয়া আপোনালোকে মোৰ যিটো ভইচ কোৱালিটি শুনি আছে, সেইটো মোবাইলত ডাইৰেক্ট কৈছে, কোনো মাইক লগোৱা নাই, কাৰণ ইয়াৰ পৰা কানেকশ্যনটো উঠাই দিলোঁ। যিহেতু গাড়ী গৈ আছে, চাউণ্ডটো আপোনালোকে ক্লিয়াৰ শুনা নাই। এতিয়া মই DSLR ছুইচ কৰিম, আৰু DSLR পৰা আপোনালোকে চাউণ্ড আৰু ভিডিঅ' দুইটা বস্তুৱে শুনিবলৈ পাব। তুমি ধৰাচোন এইটো বহুত সৰু হয়, গতিকে এইটো হেৰাব পাৰে। ধুনীয়াকৈ এইটো মই জেপত ভৰাই লৈছোঁ। কি কৰিছে পাপাই? কি দেখাইছে ইয়াত? এই চাই আছা তুমি? তুমি এইটো ভিডিঅ'টো মিলাবাচোন দেই। মই ওলাইছোঁনে? ওলাইছে মানে তাত ইয়াত ওলাইছে। গতিকে আপোনালোকে DSLR দিয়াৰ চাউণ্ড কোৱালিটিটো কেনেকুৱা হৈছে, মইতো শুনা নাই, পিছত চাব লাগিব ভিডিঅ'। আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু সেইদিনা মোবাইলৰ চাউণ্ড কোৱালিটিটো আপোনালোকে শুনিছিলেই। এতিয়া মই লাহেকৈ আঁতৰি যাম, যিহেতু ইয়াৰ ৰেঞ্জ 40 মিটাৰ, গতিকে মই আঁতৰি আহিছোঁ। অলম'ষ্ট মই এতিয়া 20 মিটাৰ 30 মিটাৰত ৰৈছোঁহি। গতিকে আপোনালোকে ভইচটো ইয়াৰ পৰা কেনেকুৱা শুনা পাইছে? মই নইজ কেঞ্চেলেশ্যনটো অন কৰি থৈছোঁ, আৰু আমাৰ ৰাস্তাইদি গাড়ী গৈ আছে। গেট বন্ধ। এতিয়া হ'ব ন? আহিছে ন? এনেকৈ আহিছে। তো এতিয়া মই ৰাস্তালৈ ওলাই আহিলোঁ, আৰু মোৰ নইজ কেঞ্চেলেশ্যন অন আছে। আৰু মই এতিয়া কৰি ভিডিঅ'টো ইয়াত ভিডিঅ' অন কৰিলোঁ নে? কৰিলোঁ। চাওক, অন কৰিলোঁ। আৰু মই এতিয়া এইটো ভিডিঅ' মই শ্বুট কৰি দিম DSLRলৈ। তো এতিয়া মই ৰাস্তালৈ ওলাই আহিলোঁ, আৰু মোৰ নইজ কেঞ্চেলেশ্যন অন আছে। আৰু মই এতিয়া কৰিম ভিডিঅ'টো ইয়াত ভিডিঅ' অন কৰিলোঁ নে? কৰিলোঁ। চাওক, অন কৰিলোঁ। আৰু মই এতিয়া এইটো ভিডিঅ' মই শ্বুট কৰি দিম DSLRলৈ। আপোনালোকে চাউণ্ড কোৱালিটিটো কেনেকুৱা হৈছে ক'ব। আৰু মই আঁতৰি আহিছোঁ। পূৰা চৰাই মাতি আছে, আৰু ৰাস্তাত গাড়ী অহা যোৱা কৰিয়ে আছে। তো ৰেঞ্জটো 25 মিটাৰ, 30 মিটাৰ, আৰু এয়া 40 মিটাৰ।
40 মিটাৰলৈকে ইয়াৰ ৰেঞ্জ হয় দেখিছে এয়া পুৰা চৰাই মাতি আছে নইজ কেনচেলেশ্যনটো অন আছে এতিয়া মই অফ কৰি দিওঁ তো এতিয়া মই নইজ কেনচেলেশ্যনটো অফ কৰি দিলোঁ কেনেকুৱা ধৰণৰ সাউণ্ড শুনা পাইছে আপোনালোকে ক'ব তো এতিয়া দেখিছে মোৰ ওচৰেদি গাড়ী গৈ আছে আৰু এতিয়া নইজ কেনচেলেশ্যন অফ আছিল আৰু মই এতিয়া অন কৰি দিছোঁ অন কৰি দিয়াৰ লগে লগে আপোনালোকে সাউণ্ড কেনেকুৱা হৈছে শুনা পাব আৰু গাড়ী আহিয়ে আছে এতিয়া মোৰ নইজ কেনচেলেশ্যন অন আছে আৰু এতিয়া গাড়ী আহি আছে আৰু আপোনালোকে কেনেকুৱা ধৰণৰ সাউণ্ড শুনা পাইছে কমেণ্টত ক'ব